নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি ক্লাছ 12ৰ যিটো আমাৰ দ্বিতীয় খণ্ডৰ আমি আজি নৱম অধ্যায় 9.2 যিটো আমাৰ টপিক আছে গোলাকাৰ দাপোনত পোহৰৰ প্ৰতিফলন ৰিফ্লেকশ্যন অফ লাইট বাই স্পেৰিকেল মিৰৰ তাৰ বিষয়ে আজি আমি পঢ়িম। ইয়াৰ আগতে যিটো আমি টপিক পঢ়িছিলোঁ সেইটো আমি কথা পঢ়িছিলোঁ ইন্ট্ৰডাকশ্যন, জাষ্ট আমি কিছুমান বেছিক থিং আমি পঢ়িছিলোঁ তাতে। চ' আৰম্ভ কৰোঁ আজি। গোলাকাৰ দাপোন পোহৰৰ প্ৰতিফলন মানে কি? পোহৰৰ প্ৰতিফলন মানে যেতিয়া আমি পোহৰ এটা আইনা বা তেনেকুৱা এখন চিলচিলা এখন যিটো আমাৰ চিলচিলা এখন পৃষ্ঠত যদি আমি মাৰি দিওঁ তেতিয়া কি হয়? এই পোহৰ প্ৰতিফলন ঘটেহি। তেতিয়া পোহৰৰ প্ৰতিফলন ঘটি কেনে আমি আকৌ সেই যিটো ছবি সেইটো আমি নিজে সেইটো ছবিকে দেখা পাওঁ। আমি ধৰ আমি টৰ্চেদি এটা লাইট মাৰি দিওঁ আইনাখনত, তেতিয়া কি দেখা পাওঁ? লাইটটো আকৌ খুন্দা খাই কেনে সেই চিলচিলা চাৰ্ফেচখনৰ পৰা পৃষ্ঠখনৰ পৰা কি আহে? খুন্দা খাই আকৌ ঘূৰি আহে। এখন চাৰ্ফেচখন কি হ'ব লাগিব? খহটা হ'ব নালাগিব, একদম প্লেন চাৰ্ফেচ হ'ব লাগিব, চিলচিলীয়া একদম। তেতিয়াহে আমি প্ৰতিফলিত ঘটিব। যেনে তুমি নতুন যদি বাচন বৰ্তন কিনা তেতিয়া কি দেখা? যদি বাচন বৰ্তনত তুমি যদি চোৱা এই নতুন বাচন বৰ্তন কিনি আনিলে, তেতিয়া তোমাৰ মুখখন তাতে চালে কি দেখাব? তোমাৰ মুখখনেই দেখা পাব তাতে। নাইবা তুমি যদি এটা খহটা চাৰ্ফেচ লোৱা, খহটা চাৰ্ফেচখন তাতে তুমি যদি চোৱা তেতিয়া কি দেখা পাবা? তুমি তোমাৰ মুখখন দেখা নাপাবা। তাৰমানে কি? চাৰ্ফেচখনে তাৰমানে শোষণ কৰিছে। পোহৰবোৰ শোষণ কৰিলে কি আমি দেখা নাপাওঁ। আৰু যদি আমি পোহৰবোৰ শোষণ নকৰে প্ৰতিফলিত কৰে তেতিয়াহে দেখা পাওঁ আমি বস্তুবিলাক, হয়নে? এতিয়া কি কোৱা হৈছে? পোহৰ প্ৰতিফলনৰ নীতিৰ সৈতে আমি পৰিচিত। আমি এই পোহৰৰ যি দুটা নীতি আছিল সেইবোৰ আমি ক'ত পাইছিলোঁ? ক্লাছ 10ত পাইছিলোঁ। ক্লাছ 10ত যিটো পোহৰৰ চেপ্টাৰ সেইটোত পাইছিলোঁ। এতিয়া তাতে কি আছিল? তাতে দুটা নীতি আছিল তাতে। প্ৰথমটো নীতি কি আছিল? পোহৰৰ প্ৰতিফলন ঘটোতে প্ৰতিফলন কোণৰ আৰু প্ৰতিফলিত ৰশ্মিৰ মাজৰ মান আপতন কোণৰ সমান হয়। মানে কি কৈছে? প্ৰথমটো নীতি 1ত কি কোৱা হৈছে? যদি এখন যদি প্লেন চাৰ্ফেচ হয়, সমতল পৃষ্ঠ, এইখন এখন সমতল পৃষ্ঠ। চ' মই এইখন তলত কি কৰি দিলোঁ? গাছ টানি দিলোঁ যাতে লাইট কি হয় এইফালে পাৰ হৈ নাযায়। লাইট পাৰ হৈ নগ'লেহে এইটো কি হ'ব? প্ৰতিফলিত হ'ব। এতিয়া কোৱা হৈছে কি, যদি এনেকৈ যদি এটা লাইট আহে, এইটো মই এটা ৰে লৈছোঁ, লাইটৰ এটা ৰশ্মি লৈছোঁ। যদি মই বহুতকেইটা লওঁ সেইটো কি বুলি কোৱা আছিল? কথাত আমি পাইছিলোঁ সেইটো বিম বুলি কোৱা আছিল। চ' মই বিম যদি আঁকিলোঁ হয়, ইয়াতে বহুত কেইডাল আঁকিলোঁ হয় ইয়াতে। চ' সেইটো অলপ অসুবিধা হ'লে দেখাবৰ বাবে। চ' ইয়াতে যেতিয়া খুন্দা খাবহি তেতিয়া কি হ'ব? প্ৰতিফলন ঘটিব। প্ৰতিফলন ঘটি কোনফালে যাবহি? এইফালে গুচি যাবহি। চ' মই ইয়াৰে কাৰ চিহ্নেৰে বুজাওঁ। আৰু এইখন সমতল পৃষ্ঠ, এই পৃষ্ঠখনৰ লগত আমি এডাল কি আঁকিম? অবিলম্ব এডাল আঁকো এনেকৈ, হয়নে? এইটো কি বুলি ক'ম আমি? আপতিত ৰশ্মি বুলি কয় এইখিনি। আপতিত ৰশ্মি। এইখিনি আপতিত ৰশ্মি। আৰু এইটো কি হ'ব? এইডাল ৰশ্মি খুন্দা খাই কেনে আকৌ এইফালে গুচি গ'ল। এইডাল ৰশ্মি কি বুলি ক'ম? প্ৰতিফলন ঘটিছে। চব খুন্দা খাই কেনে আকৌ গুচি গ'ল সি। চ' এইটো কি বুলি ক'ম আমি? প্ৰতিফলিত ৰশ্মি। আৰু এইডাল কি বুলি ক'ম আমি? অবিলম্ব, পাৰপেণ্ডিকুলাৰ, হয়নে? এইডাল অবিলম্ব হ'বনে? অবিলম্ব এইডাল। চ' এইডাল কি হ'ব? অবিলম্ব।
এইডাল আপতিত ৰশ্মি, এইডাল প্ৰতিফলন। অবিলম্ব আৰু আপতিত ৰশ্মিৰ মাজৰ কোণটো কি বুলি কয়? এইটো আপতিত কোণ। আৰু অবিলম্ব আৰু প্ৰতিফলিত ৰশ্মিৰ মাজৰ কোণটো কি বুলি ক'ব আমি? প্ৰতিফলন কোণ। এইটো আপতন কোণ। এইটো পিছত আমি এইবোৰ আই আৰু আৰেৰে বুজাম। এইটো আইৰে বুজায়, পিছত আমি আই বুলি ব্যৱহাৰ কৰিম। এইটো কি স্মল আৰেৰে বুজায়। এইটো কি হ'ব? এইটো কোণ কি হ'ব? এইটো কোণ কি হ'ব? প্ৰতিফলিত কোণ। চ' আমি কি পালোঁ? এইটো প্ৰথম লগ মতে প্ৰথমটো যিটো নীতি কি কৈ আছে, যদি এনেকৈ যদি এডাল ৰশ্মি আহি যদি খুন্দা খাই কেনে যদি সি আকৌ ঘূৰি যায়, প্ৰতিফলিত হয়, তেতিয়া এই আপতিত কোণ আৰু প্ৰতিফলিত কোণ কি একে হয়। তাৰমানে মই চিম্পলি ক'ব গ'লে এংগেল আই ইকুৱেল টু এংগেল আৰ বুলি ক'ম। এইটো দ্বিতীয়টো কি কৈছে? দ্বিতীয়টো কি কোৱা হৈছে? দ্বিতীয়টো আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত প্ৰতিফলিত পৃষ্ঠৰ ওপৰত থকা অবিলম্ব একেখন সমতলত থাকে। একেখন সমতলতে আছে তেওঁলোকে। এইখন সমতল পৃষ্ঠ হয়নে? ইয়াৰ ওপৰত কি হৈছে? আপতিত ৰশ্মি। এইটো আপতিত ৰশ্মি, এইডাল অবিলম্ব আৰু কি প্ৰতিফলিত ৰশ্মি কি একেখন সমতলতে আছে। এটা সমতলতে আছে, সমতল পৃষ্ঠত আছে। এইটো যদি মই এটা পইণ্ট লওঁ, চিম্পল পইণ্ট যদি লওঁ, এটা ছিংগল পইণ্ট, এতিয়া কি হৈছে? ইয়াতে খুন্দা খাইছে, ইটো ইয়াতে আছে আৰু এইটো ইয়াতে আছে। চ' এটা পৃষ্ঠাতে আছে তেওঁলোক। চ' এইটো ছেকেণ্ড ল'। এইটো পৰীক্ষাত আহি থাকে। এইটো দুটা ল'। এটা প্ৰথমটো পালোঁ কি আপতিত কোণ আৰু প্ৰতিফলিত কোণ ইকুৱেল হৈ থাকে। নেক্সট কি হ'ব? আপতিত ৰশ্মি, অবিলম্ব, প্ৰতিফলিত ৰশ্মি, এই তিনিটা কি একেখন পৃষ্ঠাতে থাকে, একেখন সমতলতে থাকে। তিনিখন পৃষ্ঠ পাইছিলোঁ। এখন সমতল, এখন অৱতল, এখন কি পাইছিলোঁ? উত্তল। এইটো কি আছিল? যদি মই এনেকৈ যদি এখন পৃষ্ঠ আঁকো, গোলাকাৰ পৃষ্ঠ, তেতিয়া মই যদি পিছফালে এনেকৈ দিওঁ, এইটো কি আছিল? লাইট যদি এনেকৈ আহে আকৌ খুন্দা খাই কেনে এইফালে গুচি যায়, এনেকৈ খুন্দা খালে কি হ'ব? এইফালে এইটো অৱতল। এইটো অৱতল হ'ব এইটো, হয়নে? আৰু সমতল কি আছিল? যদি মই এনেকৈ আঁকো, মই যদি এনেকৈ টানো, সি কোনফালে? এইফালে কৰি দিওঁ আমি, লাইটটো কি হ'ব? এইফালেদি যাব, হয়নে? তেতিয়া কি হ'ব? সি তলেদি নামি আহিব নেকি? তলেদি নামি নাহে। সি কি হ'ব? ওপৰদি গুচি যাব এনেকৈ। আৰু সি এইফালে খুন্দা খালে কি হয়? ওপৰত গুচি যাব। এইটো কি আছিল? উত্তল দাপোন। এইটো অৱতল দাপোন, এইটো উত্তল দাপোন। উত্তল দাপোন, এইবোৰ পাইছিলোঁ আমি, হয়নে? এইটো কি কোৱা হৈছে? এনেকুৱা এখন সমতল দাপোনতো এই নিয়মটো প্ৰযোজ্য হ'ব আৰু অৱতল বা উত্তলতৰ এই নিয়মটো প্ৰযোজ্য হ'ব, এনেকৈ কৈছে। আমি এইটো চেপ্টাৰত বেছিভাগ আমি অৱতল আৰু উত্তলৰ দাপোনৰ বিষয়ে পঢ়িম। মানে এইটো কি বক্ৰ দাপোনৰ বিষয়ে বেছি পঢ়িম আমি। এইটো দাপোনৰ বিষয়ে পঢ়িম। এই পৰীক্ষাত আহিব ইয়াৰে নিয়মটো। কিন্তু এই নিয়মটো তিনিটা দাপোনতো প্ৰযোজ্য হ'ব। বক্ৰ মানে হ'ল কাফ, ইংলিছত আমি কাপ বুলি কওঁ, বেকা। তাৰমানে এইটো বক্ৰ টাইপৰ হৈছে, চিধা নহয়, হয়নে? এইটোতো চিধা আছিল সমতলৰ। চোৱা, যিটো আমাৰ অৱতল আৰু উত্তল দাপোন, অৱতল আৰু উত্তল দাপোন কেনেকৈ আহে, কেনেকৈ আমি এইটো ধৰিব পৰা যায়? চোৱা, যদি আমি এটা গোলাকাৰ পৃষ্ঠ এখন লওঁ, যাৰ পৃষ্ঠখন একদম চিলচিলে আইনাৰ দৰে, হয়নে? তোমালোকে ধৰি লোৱা ফুটবলৰ এটা আইনাৰ ফুটবল এটা ধৰা, জাষ্ট ধৰি লোৱা তোমালোকে, হয়নে? এতিয়া এই চেণ্টাৰটোক আমি কি বুলি ক'ম? এইটো ৰেডিয়াছ হ'ব, ব্যাসাৰ্ধ বুলি ক'ম আমি। যদি ব্যাসাৰ্ধৰ পৰা এইখিনিক আমি কি বুলি ক'ম? তেতিয়া ইয়াৰ পৰা ৰেডিয়াছক কাৰ্ভেচাৰ বুলি কয়। এইটো অসমীয়াত ব্যাসাৰ্ধৰ ভাঁজ বুলি কয়। এই পইণ্টটোক কি বুলি ক'ম আমি?
গোলাকাৰ দাপোনৰ ফাৰ্ষ্ট কেন্দ্ৰ বুলি ক'ম এইটো ৰেডিয়াছ অফ চেণ্টাৰ অফ কাৰ্ভেচাৰ বুলি ক'ম এইটো আমি ইংলিছত এতিয়া এইটো যিটো ফুটবল আছে এই ফুটবলটো যদি মই এইখিনি যদি কাটি দিওঁ আৰু এইখিনি যদি কাটি দিওঁ নেক্সট এইখিনি যদি কাটি দিওঁ তেতিয়া কাটি কিনে যদি আমি ওলাই লৈ আহোঁ তেতিয়া কি হ'ব এনেকুৱা হ'বনে গোলাকাৰ বস্তুটো কাটি আনিলে এইখিনি কাটি আনিলে কি হ'ব এইটো যদি ফুফলা থাকে ফুফলা হ'লে কাটি আনিলে কি হ'ব এনেকুৱা হ'ব এতিয়া এইটো যি ফাৰ্ষ্ট কেন্দ্ৰটো মই এইখিনি থাকিলে কি হ'ব এইটো ফাৰ্ষ্ট কেন্দ্ৰ হ'ব আইনাখনৰ এইটো ফাৰ্ষ্ট কেন্দ্ৰ হ'ব হয়নে এতিয়া মই এনেকৈ আঁকি দিব পাৰোঁ এইডাল কি বুলি ক'ম আমি প্ৰিন্সিপাল এক্সিছ বুলি কয় এইডাল প্ৰিন্সিপাল এক্সিছ বুলি কয় দাপোনৰ মুখ্য অক্ষ বুলি কয় এইটো দাপোনৰ মুখ্য অক্ষ এতিয়া ইয়াতে প্ৰশ্ন হৈছে তোমালোকে এইটোত পাইছিলা কি এইখন চাৰ্ফেচৰ কাৰণে অভিলম্ব একদম সহজ হয়নে তুমি কি অভিলম্ব কেনেকৈ আঁকিছিলা এইখন হ'ল পৃষ্ঠ তাৰে অভিলম্বডাল এনেকৈ টানি আঁকিছিলা পাৰপেণ্ডিকুলাৰ হয়নে যাৰ কোণ কি হয় এইখিনি 90 ডিগ্ৰী হয় এনেকৈ আঁকিছিলা মই যদি তোমাক কওঁ কি এইটো চাৰ্ফেচত এইখন পৃষ্ঠৰ এই বক্ৰ পৃষ্ঠখনৰ তুমি অভিলম্ব কেনেকৈ আঁকিবা এইখনৰ তুমি অভিলম্ব কেনেকৈ আঁকিবা ইয়াতে কোৱা হৈছে কি যদি আমি টেনজেণ্ট এটা ড্ৰ কৰোঁ ইয়াতে হয়নে টেনজেণ্ট মানে টনা স্পৰ্শ বুলি কয় এইটো টনা স্পৰ্শ যদি মই এনেকৈ ইয়াৰ পৰা মাজেদি এনেকৈ যাওঁ এডাল আঁকো আৰু ইফালেদি আঁকো তুমি য'ত আঁকিব পাৰা মাজত আঁকিব পাৰা এই টনা স্পৰ্শডালৰ পৰা আমি কি অভিলম্ব আঁকি দিলে এইডাল অভিলম্ব বুলি কয় টনা স্পৰ্শৰ যিটো আমি অভিলম্ব ইয়াৰ পৰা এনেকৈ টানি দিওঁ চিধাকৈ টনা স্পৰ্শৰ পৰা তেতিয়া এইডালকে কি বুলি ক'ব অভিলম্ব যাৰ এইখিনি এই টনা স্পৰ্শৰ লগত 90 ডিগ্ৰী হয় বুজি পাইছানে এইটো পইণ্টৰ কাৰণে কি বুলি ক'ম এইডাল মই এনেকৈ ড্ৰ কৰিম এইডাল কি হ'ব এইডাল অভিলম্ব মানে পৃষ্ঠখনৰ লগত টনা স্পৰ্শ পৃষ্ঠখনৰ লগত যিটো টনা স্পৰ্শ থাকিব তাৰ লগত অভিলম্ব 90 ডিগ্ৰী হৈ থাকে 90 ডিগ্ৰী হৈ থাকে বুজি পাইছেনে কেনেকৈ আঁকে অভিলম্ব এতিয়া এইটোৰ কাৰণে কি হ'ব মই যদি এইখিনিত যদি অভিলম্ব আঁকো তেতিয়া কি হ'ব প্ৰথমতে এডাল মই কি আঁকিম টনা স্পৰ্শ এডাল আঁকিম এনেকৈ চিধাকৈ টানি দিম হয়নে এইডাল কি হ'ব অভিলম্ব হৈ যাব তুমি সকলোতে পাৰা বক্ৰ যিটো আমাৰ পৃষ্ঠ হয় বক্ৰ পৃষ্ঠত আমি সকলো বস্তুতে আঁকিব পাৰিম অভিলম্ব এইখিনিতো তুমি যদি আঁকি ল'ব বিচাৰা তেতিয়া কি হ'ব অভিলম্বডাল এইফালে হ'ব এই চাইডে হ'ব আৰু এইডাল হ'লে কি হ'ব এনেকৈ যদি টানো এইডাল কি হ'ব এইফালে হ'ব এতিয়া বুজি পাইছানে অভিলম্ব কেনেকৈ আঁকে এতিয়া দাপোন যদি লওঁ আমি এইটো কি বুলি কোৱা আছিল গোলাকাৰৰ দাপোনৰ ফাৰ্ষ্ট কেন্দ্ৰ গোলাকাৰ দাপোনৰ কি হ'ব এইটো পইণ্ট গোলাকাৰ দাপোনৰ ফাৰ্ষ্ট কেন্দ্ৰ হ'ব ফাৰ্ষ্ট কেন্দ্ৰ আৰু এইটো কি বুলি কওঁ আমি মেৰু বুলি কয় মেৰু পকা এইটো কি বুলি ক'ব মেৰু বুলি কয় এইটো আৰু এইটো ইয়াৰ পৰা ইয়ালৈকে ৰেডিয়াছ অফ কাৰ্ভেচাৰ হ'ব এইটো নাইবা ফাৰ্ষ্ট ৰেডিয়াছ অফ শুনা প্ৰিন্সিপাল এক্সিছ আৰু ৰেডিয়াছ অফ কাৰ্ভেচাৰ ছেম হয় ৰেডিয়াছ অফ কাৰ্ভেচাৰ আমি তেতিয়া কওঁ যেতিয়া আমি বস্তুটো আমি কাটি লোৱা নাছিলোঁ হয়নে যেতিয়া বস্তুটো আমি গোলাকাৰ বস্তুটো আমি কাটি লোৱা নাছিলোঁ যেতিয়া এইটো এটা বল হিচাপে হৈ আছিল হয়নে যেতিয়া মই কাটি লোৱা নাছিলোঁ এইটো ৰেডিয়াছ অফ কাৰ্ভেচাৰ বুলি কোৱা আছিল কাটি নল'লে কি বুলি কোৱা হয় ব্যাসাৰ্ধৰ ফাৰ্ষ্ট বুলি কোৱা আছিল হয়নে এতিয়া কাটি কেনে মই যদি এইটো এনেকৈ লিখোঁ কাটি আনিকে যদি মই এনেকৈ লওঁ এইডাল যিডাল মাজেৰে এনেকৈ যদি মই এডাল আঁচ টানি দিওঁ মাজেৰে এই আঁচ টনাডাল কি বুলি কওঁ প্ৰিন্সিপাল এক্সিছ বুলি ক'ব এইডাল কি বুলি ক'ব প্ৰিন্সিপাল এক্সিছ যাক আমি কি বুলি কওঁ আমি মুখ্য অক্ষ এইডাল কি হ'ব মুখ্য অক্ষ যাক আমি ইংলিছত এইটো কি বুলি কওঁ ইংলিছত আমি এইটো পল বুলি কওঁ পল আৰু ইংলিছত এইটো কি বুলি কয় এইটো
চেণ্টাৰ অফ কাৰ্ভেচাৰ বুলি কয় এইটো আৰু এইটো কি বুলি কয় প্ৰিন্সিপাল এক্সিছ বুলি কয় এইডাল বুজি পাইছেনে এতিয়া মই যদি লেন্স বুলি লওঁ লেন্স বুলি ক'লে কি হ'ব আমি এনেকৈ আঁকিম লেন্সখন কি আমি এনেকৈ আঁকো এতিয়া তুমি যদি এনেকৈ আস্তানি দিয়া এইডাল কি হ'ব এইডাল কি হ'ব প্ৰিন্সিপাল এক্সিছ হ'ব মুখ্য অক্ষ হয়নে কিন্তু আমি এইটোত কি বুলি কৈছোঁ পল বুলি কৈছিলোঁ হয়নে এইখিনিক কি বুলি ক'ম এতিয়া পল বুলি নকয় এইটো আলোক কেন্দ্ৰ বুলি ক'ব আলোক কেন্দ্ৰ এইটো কি হ'ব আলোক কেন্দ্ৰ এইখিনি আলোক কেন্দ্ৰ বুলি ক'ম বাকী চব চেম খালি লেন্সৰ এইটো আলোক কেন্দ্ৰ বুলি ক'ব এইডাল মুখ্য অক্ষ এইটো কি বুলি ক'ব ইয়াৰ পৰা যিটো ফাৰ্ষ্ট কেন্দ্ৰ আৰু ইয়াতে ফ'কাছো থাকিব ফ'কাছ চেণ্টাৰ অফ কাৰ্ভেচাৰ শুনা চেণ্টাৰ অফ কাৰ্ভেচাৰ যিটো আছে ফাৰ্ষ্ট কেন্দ্ৰত ফ'কাছৰ কি হয় হাফ হয় ধৰ মই এইটো ফাৰ্ষ্ট কেন্দ্ৰ হয় হয়নে ফ'কাছ কোনখিনি থাকিব এইখিনিমানত থাকিব ফ'কাছ নাভি বুলি কয় এইটো নাভি হয়নে ইয়াতে এফ ইকুৱেলটো কি বুলি কওঁ R/2 বুলি কওঁ হাফ হয় এইটো ইয়াৰ পৰা ইয়াৰলৈকে ৰেডিয়াছ অফ কাৰ্ভেচাৰ বুলি কয় হয়নে ৰেডিয়াছ অফ কাৰ্ভেচাৰৰ কি হয় এইটো হাফ হয় ইয়াৰ পৰা ইয়াৰলৈকে শুনা ইয়াৰ পৰা ইয়াৰলৈকে কি হয় ফ'কাছ হয় এইখিনিৰ পৰা ইয়াৰ পৰা ধৰা ইয়াৰ পৰা ইয়াৰলৈকে 5 মিটাৰ হয়নে নাইবা ইয়াৰ পৰা ইয়াৰলৈকে ধৰা 5 চেণ্টিমিটাৰ ধৰা এইটো তুমি ইয়াৰ পৰা ইয়াৰলৈকে কি হ'ব 5 চেণ্টিমিটাৰ যদি R যদি 10 হয় ইয়াৰ পৰা ইয়াৰলৈকে মই R ধৰিছোঁ ইয়াৰ পৰা ইয়াৰলৈকে এইটো ফুল লেন্থ হয়নে ফুল দৈৰ্ঘ্যটো যদি R হয় R = যদি 10 চেণ্টিমিটাৰ লওঁ তেতিয়া F হ'লে কি হ'ব আধা হ'ব R F = R/2 হয়নে নাই এতিয়া কি হ'ব এইটো F = 10/2 কি হ'ব 5 হ'ব বুজি পাইছেনে এইটো ফ'কাছ কি হ'ব এইটো 5 চেণ্টিমিটাৰ হ'ব মানে ফাৰ্ষ্ট কেন্দ্ৰৰ আধা হ'ব ফ'কাছটো ফাৰ্ষ্ট কেন্দ্ৰ হয়নে ফাৰ্ষ্ট কেন্দ্ৰৰ দৈৰ্ঘ্যৰ ইয়াৰ ডাবল হ'ব তাৰমানে আধা হ'ব ইয়াৰ পৰা ইয়াৰলৈকে কি পাইছিলোঁ ফাৰ্ষ্ট কেন্দ্ৰৰ দৈৰ্ঘ্য যদি 10 চেণ্টিমিটাৰ হয় তেতিয়া ইয়াৰ পৰা ইয়াৰলৈকে নাভি দৈৰ্ঘ্য বুলি ল'ম এইটো নাভি দৈৰ্ঘ্য কি হ'ব এতিয়া আধা হ'ব 5 চেণ্টিমিটাৰ এতিয়া বুজি পাইছেনে এইটো মেৰু কাক কয় মেৰু হ'লে এইডাল যদি মই আঁকো এনেকৈ স্পিৰিকেল চাৰ্ফেচ যদি আঁকো মই এটা গোলাকাৰ দাপোন আঁকিলে এইটো মেৰু বুলি কয় ইয়াৰ পৰা ইয়াৰ মুখ্য অক্ষ এইটো ফাৰ্ষ্ট কেন্দ্ৰ আৰু লেন্সৰ হ'লে এইটো কি হ'ব আলোক কেন্দ্ৰ হ'ব এইবোৰ আমি নেক্সট আমি পঢ়িম এইটো নেক্সট যিটো আমাৰ চেপ্টাৰ নেক্সট যিটো আমাৰ টপিক আহিব নেক্সট টপিকত আমি কি পঢ়িম সাইন কনভেনশ্যন চিহ্ন প্ৰথা মানে যেতিয়া আমি এইফালে ফ'কাছ হ'লে এইফালে ফ'কাছটো আমি কি নাভি দৈৰ্ঘ্যক আমি কি নিগেটিভ ল'ম নে পজিটিভ ল'ম এইফালে হ'লে পজিটিভ ল'ম নে নিগেটিভ ল'ম এইবোৰ আমি চাম থেংক ইউ